লুংবাই আজিৰ এই দিনটো ঐতিহাসিক দিন বিগত 34 ইয়াৰ বিগত সুদীৰ্ঘ বছৰ ধৰি এই অঞ্চলৰ উন্নয়নৰ কাৰণে বড়ো জনগণৰ উন্নয়নৰ কাৰণে বিভিন্ন থলগিৰি জনগণৰ উন্নয়নৰ কাৰণে যি সংগ্ৰাম চলিলে আৰু এই সংগ্ৰামৰ 27 ফেব্ৰুৱাৰীৰ যি চুক্তি স্বাক্ষৰিত হ'ল তাৰপিছত 30 তাৰিখে অস্ত্ৰ লে ডাউন হ'ল আজি সম্পূৰ্ণভাৱে সংগঠনটোৰ ভংগ কৰি দি মূল খুঁটিলৈ ঘূৰি আহিছে আমাৰ আপিল থাকিল গৰিয়ামূৰীয়া দেখি জনগোষ্ঠীয় পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে আৰু পিপুল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ চেণ্ট্ৰেল কনভেনাৰ হিচাপে আহ্বান থাকিল বড়ো নেতৃবৃন্দই আৰু NDFBৰ নেতৃবৃন্দই শান্তিৰ প্ৰক্ৰিয়াত তেওঁলোকে আহি গ'ল আৰু চৰকাৰৰ দায়িত্ব এতিয়া যিসকল কেডাৰ আছে বিষয়ববী আছে তেওঁলোকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তেওঁলোকৰ যাতে পুনৰ সংস্থাপন তেওঁলোকৰ যিবোৰ কেছ সেইবোৰ উঠাই দিব লাগে যদি চুক্তিৰ যদি সঁচা অৰ্থত চুক্তি কৰিব হয় তেনেহ'লে তেওঁলোকৰ কেছবোৰ নিষ্পত্তি হ'বই লাগিব আৰু তেওঁলোক মানসিক চাপত ৰাখি কেছবোৰ নিষ্পত্তি নোহোৱাকৈ শান্তি কেতিয়াও সম্ভৱ নহয় আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমাৰ আপিল থাকিল ৰাজ্য চৰকাৰৰ ওচৰত তেওঁলোকৰ কেছবোৰ যাতে নিষ্পত্তি কৰে আৰু লগতে আমি আশাৰ বতৰা দেখিছোঁ এই অঞ্চলত শান্তিৰ বিৰাজ কৰিব আৰু এক NDFBৰ চাৰিটা গোট জইণ্ট একশ্যন কমিটিৰ দুয়োটা গোট ইউনাইটেড হৈ বড়ো জনগণৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মনৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে ইউনাইটেড হৈ কাম কৰক যদি এই মুহূৰ্তত নেতৃবৃন্দ এক হৈ কাম নকৰে তেওঁলোকৰ যিটো সপোন যিটো আশা শান্তিৰ যিটো আশা প্ৰগতিৰ যিটো আশা তাত কিছু পৰিমাণে ম্লান হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে কাতৰভাৱে আমি নেতৃবৃন্দক অনুৰোধ কৰিছোঁ জইণ্ট একশ্যন কমিটিৰ দুয়োটা গোট NDFBৰ চাৰিটা গোট ইউনাইটেড হৈ কাম কৰক কাৰণ এই সংগ্ৰামৰ নেপথ্যত বহু মানুহৰ তেজ আছে কোৰবানী আছে এই অঞ্চলৰ বিভিন্ন ডেকা যুৱক যুৱতী নিজৰ যৌৱন শেষ কৰি দিছে তেওঁলোকে এই সংগ্ৰামখনত আজিৰ এই পৰ্যায়লৈ পাইছে আৰু সেইকাৰণে আমি আহ্বান কৰিছোঁ ইয়াত জড়িত থকা বিভিন্ন জাতীয় সংগঠন বড়ো জনগণৰ যিবোৰ সামাজিক সংগঠন তেওঁলোকে এই গুৰুত্বপূৰ্ণ ভূমিকা লৈ একেলগে ইউনাইটেড হৈ এই জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে কাম কৰক এতিয়া যিহেতু চুক্তি স্বাক্ষৰিত হ'ল সেই চুক্তি কেনেকৈ কাৰ্যকৰী কৰে তাৰ কাৰণে যিবোৰ প্ৰচেছ তেওঁলোকে হাতত লওক সন্মুখত যিহেতু নিৰ্বাচন আহিছে নিৰ্বাচন আহিব গৈ থাকিব কিন্তু আমাৰ স্থায়ী শান্তিটো সবচেয়ে ডাঙৰ কথা এই গুৰুত্বপূৰ্ণ বিষয়টো হ'ল স্থায়ী শান্তি এই স্থায়ী শান্তিৰ কাৰণে এই অঞ্চলৰ বহু বড়ো যুৱক জীৱন দিলে আৰু এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহো বিভিন্ন কাৰণত জীৱন দিলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকলে এই সংগ্ৰামত জড়িত হৈ এই পৃথিৱীৰ পৰা বিদায় ল'লে আৰু যিসকলে কোনো কাৰণত ভুল বুজাবুজিৰ কাৰণে এই পৃথিৱীৰ পৰা বিদায় ল'লে সকলো আত্মালৈ আমি প্ৰণাম জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ তেওঁলোকৰ আত্মাই শান্তি পাওক আৰু চৰকাৰেও তেওঁলোকক যাতে এক উপযুক্ত মৰ্যাদা দিয়ে তেতিয়া আমি এই সংগ্ৰামখন সফল সমাপ্তি বুলি আমি ক'ব পাৰিম আৰু সবচে ডাঙৰ কথা এই অঞ্চলৰ শান্তি সম্প্ৰীতি বিৰাজ কৰাটো ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিব নালাগে কাৰণ ইমান সুদীৰ্ঘ সংগ্ৰামৰ ফলত এটা পৰিৱেশ তৈয়াৰ হৈছে চুক্তি কৰি তেওঁলোকে মূল খুঁটিলৈ ঘূৰি আহিছে আৰু আজিৰ এই শুভক্ষণত সেই আপিল থাকিল ৰাজনীতি কৰিব তেওঁলোকে কোনোবাই ৰাজনীতি কৰিব কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত গৈ যাতে ইয়াৰ স্থায়ী শান্তি বিঘ্নিত নহয় আৰু চৰকাৰৰ ওচৰত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ওচৰত আমি কাতৰ অনুৰোধ যাতে কোনো মূল্যৰ বিনিময়ত এই অঞ্চলৰ শান্তি বিঘ্নিত নহয় তাৰ পৰা চোকা নজৰ ৰাখক আৰু বড়ো জনগোষ্ঠীৰ বিভিন্ন সামাজিক অৰ্গেনাইজেশ্যন NDFBৰ চাৰিটা গোট পিপুল জইণ্ট একশ্যন কমিটিৰ দুয়োটা গোট ইউনাইটেড হৈ এই অঞ্চলৰ উন্নয়নৰ কাৰণে শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ কাম কৰক আমি তেওঁলোকে এই বিষয়টো তেওঁলোকে কেনেধৰণে অনুধাৱন কৰিছে আমি গম পোৱা নাই আমি আশাবাদী আছিলোঁ তেওঁলোকৰ ইয়াত উপস্থিত থকাটো আমি বিচাৰিছিলোঁ যিয়ে নহওক অনাগত দিনত এই অঞ্চলৰ বড়ো ৰাইজৰ সংগ্ৰামৰ যি সফল সমাপ্তিৰ পিছত তেওঁলোকৰ যিটো অধিকাৰ যাতে ইয়াত ঘূণে নধৰে তাৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সংগঠনৰ মতনৈক্য থাকিব পাৰে তেওঁলোকে কিন্তু জাতিৰ কাৰণে ইউনাইটেড হৈ কাম কৰক যাৰ কাৰণে আমি বিগত সুদীৰ্ঘ 10 বছৰ 12 বছৰ পিপুল জইণ্ট একশ্যন কমিটিৰ লগত গৰিয়ামূৰীয়া দিছি জনগোষ্ঠীয় পৰিষদে
আমি ইয়াৰ থলগিৰি জনগোষ্ঠী যে বড়ো জনগোষ্ঠী ইয়াৰ থলগিৰি জনগোষ্ঠী তেওঁলোকৰ আৱেগ অনুভূতি তেওঁলোকৰ জীৱনৰ ছেক্ৰিফাইচ তাক শ্ৰদ্ধা আৰু সন্মান জনাই শান্তিৰ কাৰণে আমি শান্তিৰ পৈগাম লৈ এই মুভমেণ্টত জড়িত হৈছোঁ আমাৰ সপোন আছিল এই থলগিৰি জনগোষ্ঠীটো বড়ো জনগোষ্ঠী তেওঁলোকৰ মৰ্যাদা পাক বিশ্বৰ দৰবাৰত তেওঁলোকে এটা শক্তিশালী জনগোষ্ঠী হিচাপে প্ৰতিপন্ন কৰক ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী তাতে ভাতৃত্বৰে এনাজৰীৰে একেলগে জীৱন যাপন কৰিব পাৰে যাতে আমি ভাই ভাইৰ দৰে কান্ধত কান্ধ মিলাই এই অঞ্চলৰ প্ৰগতি শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে গৰিয়ামুৰীয়া দেখি জনগোষ্ঠী পৰিষদেও পিপুল জইণ্ট একশ্যন কমিটিৰ লগত একেলগে ইউনাইটেড হৈ এই সমস্যাটো সশস্ত্ৰ বিপ্লৱৰ জমনিকা পেলোৱাৰ কাৰণে আমি আহিছিলোঁ অকল সশস্ত্ৰ বিপ্লৱৰ জমনিকাৰ কাৰণে অহা নাছিলোঁ সশস্ত্ৰ বিপ্লৱৰ জমনিকাৰ পিছত তেওঁলোকৰ সঠিক মৰ্যাদা তেওঁলোকে যাতে পায় সঠিক অধিকাৰ পায় তাৰ প্ৰতিও আমি চকু ৰাখিছোঁ বিটিচি নিৰ্বাচনৰ মাজত একমাহ আছে তাৰ আগতে এতিয়া কিছুমান অশান্তি সৃষ্টি হৈছে তাৰ বিষয়ে কি ক'ব বিচাৰে বিটিচিত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বৈদিক সমাজ ছাত্ৰ সমাজকৰ্মী গাঁৱৰ সৰল সহজ মানুহ সচেতন হওক যদি অশান্তিৰ সৃষ্টি হয় এই ফিৰিঙতি এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক ক্ষতি কৰিব এটা জনগোষ্ঠীক ক্ষতি নকৰে সেইকাৰণে শান্তিপ্ৰিয় ৰাইজ হিচাপে আমি আটাইকে আপিল কৰিছোঁ যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত প্ৰতিজন বিটিচিবাসী ৰাইজে একদম এজন সৈনিকৰ দৰে থিয় হৈ থকাটো আমি বিচাৰিছোঁ যাতে কোনো কাৰণতে কোনো কুটিল ষড়যন্ত্ৰই এই অঞ্চলত শান্তি বিঘ্নিত কৰিব নোৱাৰে আমি এজন সেনানীৰ দৰে প্ৰতিজন ব্যক্তি চকু দিয়া উচিত আৰু এই ক্ষেত্ৰত আমি NDFBৰ 4টা গোট জইণ্ট একশ্যনৰ 2টা গোট বিভিন্ন বড়ো জনগোষ্ঠীৰ অৰ্গেনাইজেশ্যন বিভিন্ন জাতি জনগোষ্ঠীৰ অৰ্গেনাইজেশ্যন ইউনাইটেড হৈ কাম কৰিব লাগিব